কি ভাইবা ক্ষমতা থাকে পৰিবহনৰ মানুহ থাকিব পুলিচৰ মানুহ থাকিব একলি গাড়ীখন চলাই দিব নালাগে চলাই দিলে ফেল হৈ যাব বহুত বন্ধুসকল যিহেতু 10 তাৰিখৰ পৰা অসম পুলিচৰ ড্ৰাইভাৰৰ স্কিল টেষ্ট আছে মান্দাকাটাত আপোনালোকে এতিয়া ড্ৰাইভিং টেষ্ট কৰিবলৈ যাওঁতে কি কি প্ৰিপাৰেচন কৰি যাব আপোনালোকক কি কি কুৱেশ্যন সুধিব প্ৰথমতে আপোনালোকৰ ভাইবা হ'ব তাৰপিছত স্কিল টেষ্ট হ'ব যদি ভাইবাত বেয়া কৰা স্কিল টেষ্ট দিব নাপাবা কি কি সুধে ভাইবা টেষ্টত আৰু কি কি স্কিল টেষ্টত কি কি চাই গাড়ীবোৰ কেনেকৈ চেকিং কৰিব লাগে কেনেকুৱাকৈ চলাব লাগে আৰু যিহেতু যোৱাবাৰ মই দিছিলোঁ আৰু মোক কি কি সুধিছিলে মই সকলো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম গতিকে ভিডিঅ'টো আপোনালোকৰ কাৰণে বহুতো হেল্পফুল হ'ব গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা আপোনালোকে শেষলৈকে চাই নমস্কাৰ মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ বন্ধুসকল যিহেতু মই মান্দাকাটাৰ ইনফৰমেশ্যনখিনি লৈ আছোঁ মান্দাকাটাত যিহেতু এতিয়া আমাক বা আপোনালোকক এতিয়া বৰ্তমান আমাক বলেৰো গাড়ী চলাব দিয়া হ'ব তাত বলেৰো গাড়ী এতিয়া বৰ্তমান ৰেডি কৰা হৈ আছে বলেৰো গাড়ী চলাব দিয়া হ'ব আমি বলেৰো গাড়ী চলাব যাওঁতে আমাক কি কি কুৱেশ্যন সুধিব মই আপোনালোকক গোটেইখিনি শ্বেয়াৰ কৰিম গতিকে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ৰাখিব যিহেতু মই অলৰেডি মান্দাকাটাত খবৰখিনি লৈ আছোঁ গোটেই খবৰখিনি যাতে তোমালোকেও পাই থাকা বা আপোনালোকেও পাই থাকে গতিকে মই আপোনালোকৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন দবাই ৰাখিবলৈ অনুৰোধ কৰিছোঁ বন্ধুসকল যেতিয়া আপোনালোকে তাত স্কিল টেষ্টৰ কাৰণে যাব তাত আপোনালোকক প্ৰথমে ভাইবা ল'ব ভাইবাত যেতিয়া আপোনালোকে কোৱালিফাইড হ'বা বা কোৱালিফাইড হ'বলৈ পাৰিবা তেতিয়াহে আপোনালোকক গাড়ী চলাবলৈ দিয়া হয় প্ৰথমতে ভাইবাখিনিত আপোনালোকে এতিয়া পাছ কৰিবলৈ কেনেকুৱা ধৰণে প্ৰিপাৰেশ্যন কৰিবা কি কি কুৱেশ্যন সুধিব মই আপোনালোকক কৈ দিম চাওক আমি গাড়ীৰ বিষয়ে বহুতখিনি জানিব লাগিব এতিয়া আমি আমাৰ যোনখিনি ট্ৰাফিক ৰুল আছিলে ট্ৰাফিক ৰুলৰ ছিগনেলখিনি আমি গোটেইখিনি জানিব লাগিব আৰু লগতে যাত এটা দুটা জিকে কুৱেশ্যনো সুধিব আৰু গাড়ীৰ বিষয়ে বহুতখিনি কুৱেশ্যন বহুতখিনি সুধিব গাড়ীৰ আপোনালোকৰ টায়াৰত কিমানখিনি হাৱা থাকে আপুনি 3-4খনমান গাড়ীৰ আপোনালোকে জানি ল'ব লাগিব যেনেকুৱা জিপচিৰ গাড়ীৰ বলেৰো গাড়ীৰ আৰু আমাৰ যোনখন মিনি ট্ৰাক থাকে এই ট্ৰাকখিনিৰ টায়াৰটোত কিমান চাইজ থাকে কিমান হাৱা খায় এয়াৰ কিমান থাকে এয়াৰ কুলিং কোনটো ছাইডত থাকে এয়াৰ কুলিং কোনটো ছাইডত নাথাকে এইবোৰ গোটেইখিনি কুৱেশ্যন কৰিব আৰু কুৱেশ্যন কৰিব মানে কৰিবই এইখিনি আৰু আগৰবাৰতো এইখিনি কৰিছে বহুতখিনি কুৱেশ্যন সোধে যেতিয়া গাড়ী চলাওঁতে যদি তুমি ৰাস্তাত বিপদত পৰা বা ৰাস্তাত গাড়ীখন যদি বেয়া হয় তুমি কি কৰিবা বা তুমি যেতিয়া গাড়ীখন আপত উঠাওঁতে যদি গাড়ীখন যদি ষ্টাৰ্ট বন্ধ হৈ যায় তেনেহ'লে তুমি গাড়ীখন কেনেকুৱাকৈ ৰখাবা ডাউনত নমাওঁতে কেনেকুৱাকৈ ৰখাবা এইখিনি গোটেইখিনি কুৱেশ্যন সুধিব লগতে এটা দুটা জিকে কুৱেশ্যনো সুধিব এইখিনি প্ৰিপাৰেশ্যন কৰি যাবা গোটেইখিনি আৰু গাড়ীৰ দুটা ছিষ্টেমত আছে চাওক গাড়ী হৈ গ'ল আপোনাৰ এতিয়া বৰ্তমান ইন্ধনৰ লগতো গাড়ী চলে আৰু লগতে আপোনালোকৰ ডিজেলৰ লগতো গাড়ী আছে আপোনাৰ পেট্ৰল গাড়ীৰ বিষয়েও সুধিব ডিজেল গাড়ীৰ বিষয়েও সুধিব গতিকে গোটেইখিনি মানে গাড়ীৰে যিমানখিনি পাৰা সেইখিনি গোটেই গাড়ীৰ প্ৰিপাৰেশ্যন কৰিব আৰু লগতে RPMৰ বিষয়ে সুধিব RPM যে থাকে RPMৰ বিষয়ে সুধিব RPMটো কিমান পিকআপত কিমানখিনি RPM থ'ব লাগে বা আৰু ডাঙৰ গাড়ী হ'লেতো হাৱাৰ যিটো এয়াৰ ব্ৰেক কিবা থাকে এয়াৰ ব্ৰেক থাকে এয়াৰ ব্ৰেকৰ বিষয়খিনিও জানি ল'বা মই এইখিনি যদি আপোনালোকক দৰকাৰ হয় এক্সট্ৰাকৈ ভিডিঅ' বনাই দিম টোটেলি কিন্তু মই আজি এইখিনিত মানে শ্বৰ্টকাটকৈ বনাইছোঁ যদি আপোনালোকক সম্পূৰ্ণ ভিডিঅ' লাগে মই সম্পূৰ্ণ বনাই দিম কেনেকুৱা কি ধৰণৰ কৰিব লাগে যিহেতু ডাঙৰ গাড়ীৰ বিষয়ে সুধিব ডাঙৰ গাড়ীত যোনটো এয়াৰ হেণ্ড ব্ৰেক থাকে এয়াৰ হেণ্ড ব্ৰেকৰ বিষয়েও সুধিব সেইখিনি কথা পুৰা টোটেলি প্ৰিপাৰেশ্যন কৰিবা গাড়ীটো ৱেট বিশেষকৈ বলেৰো গাড়ীৰ ৱেট কিমান থাকে এইবোৰ অলপ জানি ল'বা নেটত সকলো পোৱা যায় আৰু আমাৰ ছিগনেল বিষয়ে গোটেই চাই ল'বা জেব্ৰা ক্ৰচিং গোটেইখিনি ট্ৰাফিক ৰুলৰখিনি গোটেইখিনি চাই ল'বা গোটেইখিনি পোৱাই যায় নেটত চাৰ্চ কৰি আৰু যেতিয়া তোমালোকে ভাইবা তাত এইখিনি কোৱালিফাইড কৰিবা তাৰপিছতহে আপোনালোকক কিবা স্কিল টেষ্টৰ কাৰণে লৈ যাব স্কিল টেষ্টত যেতিয়া স্কিল টেষ্ট মানে কি ভাইবা ক্ষমতা থাকে পৰিবহনৰ মানুহ থাকিব পুলিচৰ মানুহ থাকিব তাৰপিছত স্কিল টেষ্টত যেতিয়া যাবা ডাইৰেক্টলি গাড়ীখন চলাই দিব নালাগে চলাই দিলে ফেল হৈ যাব বহুতখিনি কথা আহি পৰে মই এইখিনি আপোনালোকে বাৰু এতিয়া যেতিয়া তাৰপিছত আপুনি ভাইবাটো কোৱালিফাই কৰি যেতিয়া আপোনাক স্কিল টেষ্টৰ কাৰণে লৈ যাব তাতো 1-2টা কুৱেশ্যন সুধিব বা গাড়ীটো চলাব দিয়াৰ আগত যেতিয়া আপোনাক চলাব দিব গাড়ীখন আপুনি গোটেই গাড়ীখন ৰাউণ্ড মাৰি গোটেই চকাৰ পৰা আপুনি ঢেকি গোটেই খুলি আপুনি গোটেইখিনি চেক কৰিলে আপুনি ফ্ৰণ্ট চাইডৰ বৰ্নেটখন খুলি
কলিন আছেনে নাই এইবোৰ গোটেইখিনি আপুনি চেক কৰি ল'ব। তাৰপিছত তেতিয়া আপোনালোকক কুৱেশ্যন তাতো এক দুইটা সুধিব পাৰে বা সুধিছে আগৰ বাৰতো কলিন কোনটো জেগাত ভৰোৱা হয়, কোনটো পাইপ কৰ কি হয়, এইবিলাক গোটেইখিনি সুধিব। যদি আগৰ বাৰত দি পাইছা তেনেহ'লে গম পাবা, যদি দি পোৱা নাই তেনেহ'লে ভিডিঅ'টো ভালকৈ গুৰুত্বপূৰ্ণ দি চাবা আৰু কথাবোৰ গোটেইবোৰ শিকি ল'বলৈ চেষ্টা কৰি ইণ্টাৰভিউবোৰ দিবলৈ যাবা। যাতে মইতো সদায় ভাবোঁ কোৱালিফাইড হ'বলৈ, গতিকে মই ভিডিঅ'বোৰ আপোনালোকৰ কাৰণে প্ৰস্তুত কৰি আছোঁ। মোৰ যোনখিনি নলেজ আছে বা মই যোনখিনি পাইছিলোঁ, গাড়ীখন গোটেই চেক কৰাৰ পিছত সিহঁতৰ মানুহ 2জন বা 3জন মানুহ উঠিব। আপুনি গাড়ীখন যেতিয়া আপোনাক চলাব দিব, আপুনি ডাইৰেক্ট চলাই নল'ব, আপুনি মিৰৰ আপুনি পূৰা ঠিক কৰি ল'ব পাৰে। আপুনি গাড়ীখন সদায় যেতিয়া আপুনি ষ্টাৰ্ট কৰিব, ষ্টাৰ্ট কৰাৰ পিছত গাড়ী ডাইৰেক্ট গিয়াৰ লগাই কেতিয়াও এৰি নিদিব। আপোনালোকে ধুনীয়াকৈ ছিট বেল্ট মাৰি ল'ব, হৰণটো একমান মাৰি ল'ব। তাৰপিছত আপোনালোকে লাহে লাহে গাড়ীখন 1 গিয়াৰত লৈ যাব। 1 গিয়াৰৰ পৰা 2 গিয়াৰ আপুনি যিমানখিনি পাৰে আৰু লৈ যাব। তাৰপিছত আপোনাক কিছুমানক দিছে, কিছুমানক দিয়া নাই। আগৰ বাৰত মানে কি হৈছে, যেতিয়া আপুনি মান্দাকাটাটো হিলছ এৰিয়া হয়, পাহাৰ ৰাস্তা হয়, আপোনাক পাহাৰৰ দিকে চলাব দিব। পাহাৰৰ দিকে চলাব দিওঁতে মোকতো আগৰবাৰ কি কৰিছে, মই যেতিয়া উঠি গৈ আছোঁ মোক আধা ৰাস্তাত যেতিয়া আপ পাইছোঁ, মই আপত মোক ৰখাব দিছে। আপত ৰখাই কিনে আকৌ তাৰ পৰা নিব দিছে, মানে নিউট্ৰেল কৰিব দিছে, আকৌ নতুনকৈ গিয়াৰ লগাই কিনে আকৌ উঠাব দিছে। তাৰপিছতে মানে তাতে যদি বেক হৈ যায় গাড়ীখন, তেতিয়াহ'লেও ডিছকুৱালিফাইড কৰি দিব। ধুনীয়াকৈ এইখিনি যদি পাৰা তাতে কোনো প্ৰব্লেম নাই, যদি নোৱাৰিলে বহুত প্ৰব্লেম হয়। বহুত মানুহ ডিছকুৱালিফাইড হৈ যায় গাড়ী চলাওঁতে। স্কিল টেষ্টত বহুতখিনিয়ে ডিছকুৱালিফাইড হয়। আপোনালোকে যালে দেখা পাব, চাব, বহুতখিনি ডিছকুৱালিফাইড হয়। গতিকে এইখিনি গোটেই প্ৰিপেৰেশ্যন কৰি ল'বা। তাৰপিছতে আপোনাক যেতিয়া আপোনাৰ তাত ঘূৰাব দিব, আপোনালোকে ঘূৰাই কিনে ধুনীয়াকৈ আনিব আৰু অনাৰ পিছতে আপোনালোকক ইয়াতে বেক কৰি কিনে সোমাব দিব। তাতে কিছুমানেতো চিন দিয়ে বা যেনেকুৱাকৈ যোনটো জেগাৰ পৰা লৈছে সেইটো জেগাত ছেম টু ছেম সোমাই দিব আপোনালোকক। আৰু গাড়ীখন যেতিয়া আপোনালোকে ৰিভাইজ কৰোঁতে যদি মাথা ওলাই কিনে যদি বা মাথাটো হিলাই কিনে যদি বেক চাইডে যদি চোৱা, তেতিয়াও আপোনালোকক ডিছকুৱালিফাইড কৰিব। আৰু গাড়ীখন এটা কথা পাহৰি গৈছিলোঁ, গাড়ীখন যেতিয়া চলাবলৈ ল'বা, তেতিয়া গোটেইখিনি ফ্ৰণ্ট চাইডৰ এটা যোনটো ওপৰত মিৰৰ থাকে, সেইখিনিও পূৰা চাই ল'বা। ঠিক আছে, গোটেইখিনি চাই কিনেহে গাড়ীখন এৰিবা। যেতিয়া যদি তাৰ পৰা যদি ধুনীয়াকৈ যদি চলাই কিনে আহা, তোমাক যদি আকৌ আগৰ জেগাতে থ'বলৈ দিব, ধুনীয়াকৈ সোমাই থৈ দিবা। আৰু গ্লাছৰ বাহিৰত আপোনালোকে মাথা ঘূৰাবও নোৱাৰে, আপোনালোকে মাথা বেক চাইডৰ দিকেও চাব নোৱাৰিব। আপোনালোকে মিৰৰত চাই কিনে আপোনালোকে ধুনীয়াকৈ বেক কৰি দিব। বেক কৰি আপুনি ধুনীয়াকৈ হেণ্ড ব্ৰেকটো লগাই ষ্টাৰ্টটো বন্ধ কৰি ছিট বেল্ট খুলি আপুনি ধুনীয়াকৈ নামি চাবিটো তাতে লাগা থাকে, চাবিটো থৈ দিব। থৈ কিনে আপুনি ধুনীয়াকৈ নামি দিব। এতিয়া তাৰ পিছতে আপোনাক কোৱালিফাইড হয় ডিছকুৱালিফাইড হয়, সিহঁতে আপোনালোকক ৰিজাল্ট দিব। কথাখিনি বুজি পাইছে? যদি আপোনালোকৰ ভিডিঅ' পূৰা লাগে তেনেহ'লে আপোনালোকে মোক কমেণ্ট কৰিব। মই গোটেইখিনি যিমানটো পাৰোঁ ভিডিঅ' বনাই দিব চেষ্টা কৰিম। আৰু গতিকে মই আশা কৰিছোঁ সকলোকে ভালকৈ দিবা বুলি। গোটেই প্ৰিপেৰেশ্যনখিনি কৰি ল'বা, ভালকৈ দিবা। বেষ্ট অফ লাক মোৰ ফালৰ পৰা। মই যিমানটো পাৰোঁ আপোনালোকক আপডেটখিনি দি থাকিম। আৰু চেনেলটো গতিকে ছাবস্ক্ৰাইব কৰি ল'বা। ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ৰাখিবা। মই 10 তাৰিখৰ আগত আকৌ ভিডিঅ' এটা আপলোড কৰিবলৈ চেষ্টা কৰিম। মই যিহেতু আৰু সুধিম মই সিহঁতক কনফাৰ্মেশ্যন, যিহেতু 10 তাৰিখৰ পৰা ইণ্টাৰভিউ আছে। মই 9 তাৰিখ মানত সিহঁতক কণ্টেক্ট কৰিম। 9 তাৰিখ ইভিনিং মানত মই ভিডিঅ' এটা ড্ৰাইভৰ স্কিল টেষ্টৰ বিষয়ে আকৌ এটা ভিডিঅ' আপলোড কৰি দিম। মান্দাকাটাৰ হৈ কিনে মান্দাকাটাত মানে কি বস্তু কি গাড়ী ৰাখিছে সেইবোৰ আকৌ এবাৰ জনাবলৈ চেষ্টা কৰিম। থেংক ইউ। ভিডিঅ'টো বেছি দীঘলীয়া নকৰি ইমানতে সমাপ্ত কৰিছোঁ। বাই বাই সকলোকে মোৰ ফালৰ পৰা বেষ্ট অফ লাক।